হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ? ভালে আছে নিশ্চয়। আৰু সকলোৱে ভালে কুশলে থাকক। এতিয়া ঠাণ্ডা দিন চলি আছে, গৰম কাপোৰ পিন্ধি সময়বোৰ পাৰ কৰক, জুই ফুৱাওক, একদম বিন্দাছ। বাৰু যে কি নহওক, আজি আকৌ আহিলোঁ এটা মোৰ মনৰ ভাৱ এটা লৈ পিনে। আৰু কেইদিনমানৰ আগতে আকৌ আহিছিলোঁ, তাৰপিছত আকৌ ভাবিলোঁ আজি আহোঁ। আজিতো হ'ল মহিলাসকলৰ বাবে আৰু দেই, কাৰণ মোৰ ক্ষেত্ৰত বা মোৰ ঘৰখনৰ যিমান আমাৰ মা বৌ মোৰ ছোৱালী চবৰে ক্ষেত্ৰত হয় আৰু সেয়াই বোলো আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। সেয়া হ'ল আমাৰতো গডৰেজবোৰত কাপোৰ থাকেই, আৰু আপোনালোকেও চাগে মানে ভেৰাইটিছ আৰু নহয় জানো, মানে হুডি লৈ যোৱা, শ্ৰাদ্ধলৈ যোৱা বা বিয়ালৈ যোৱা, ভেৰাইটিছ চবৰে কিবা কিবি কাপোৰ থাকেই। কিন্তু তাৰ মাজতে কেতিয়াবা কি হয়, আমাৰ বিয়া যেতিয়া নিমন্ত্ৰণ থাকে, হুডি যেতিয়া নিমন্ত্ৰণ থাকে, তেতিয়া এনেকুৱা যিকোনো সকাম বা ক'ৰবাত যাবলৈ হ'লে বা বিয়ালৈ হ'লেও আমাৰ এনেকুৱা এটা ফিল হয়, গডৰেজটো খোলাৰ লগে লগে কাপোৰযোৰ যেতিয়া দেখোঁ, এইযোৰটো কাপোৰ আমুকৰ বিয়াত পিন্ধিছিলোঁ, এইযোৰ কাপোৰ আমুকৰ বিয়াত পিন্ধিছিলোঁ, তেন্তে আজি কি কাপোৰ পিন্ধি যাওঁ আমি, বা কি পিন্ধিম এতিয়া? সেইযোৰ কাপোৰটো দেখিছিলে আমুকে দেখিছিলে নহয় সেই পাৰ্টিটোত, এতিয়া কি পিন্ধোঁ বাৰু? মোৰ কিন্তু ইমান বেছি হয় তেনেকুৱা নহয়, মোৰ বুলিয়ে নহয়, আমাৰ ঘৰৰ বৌ বা মোৰ মা, মোৰ ছোৱালী আৰু যারা চিনি পাওঁ মানে কিছুমানৰ কয় আৰু কিছুমানে যে সঁচাকৈ দেই তেনেকুৱা মানে যেতিয়া ক'ৰবাত যাবলৈ হয় কাপোৰযোৰ নাপাওঁ। কেতিয়াবা হুডিখনত মাতিলে কেতিয়াবা এই কাপোৰযোৰটো হুডিখনত পিন্ধি গ'লে বেয়া লাগে, ইছৰাম কাপোৰেই নাই। বিয়াখনলৈ যাবলৈ ওলাম, ইছৰাম কি যে কাপোৰ এযোৰ নাই, এইযোৰ পিন্ধোঁ, এইযোৰ বেয়া লাগিব নেকি, এইযোৰ কাপোৰ নাই, এযোৰ কাপোৰ হ'লেওতো কিনিব পাৰিলোঁহেঁতেন ন বিয়ালৈ, মানে কিবা কিবি মনলৈ ভাববোৰ আহে। আৰু সেইকাৰণে ভাবিলোঁ, মই বোলো অকল আমাৰ ক্ষেত্ৰতে হয়নে নে আপোনালোকৰ ক্ষেত্ৰত হয়? চবৰে ক্ষেত্ৰত নহ'ব পাৰে, মই মানে সকলো মহিলাকে মই ক'বলৈ যোৱা নাই, বা কিন্তু কিছুমানৰ ক্ষেত্ৰত হয় যেন লাগে আৰু মানে মোৰ মানে কি কৈছোঁ, আমাৰ চাৰিজনীয়ে আছোঁ এতিয়া ঘৰত, গোটেই চাৰিজনীয়ে আমাৰ মনত এই বস্তুটো আহে। আৰু সেইকাৰণে আপোনালোকৰ যদি কাৰোবাৰ আহে মনত, প্লিজ জনাবচোন। তেতিয়া মানে এনেকুৱা হয় আৰু ভাল লাগে আৰু যে বেলেগৰো কাৰোবাৰ হয়, অকল বাৰু আমাৰেই হৈ থাকেনে এনেকুৱা, ক'ৰবালৈ যোৱা সময়ত কাপোৰযোৰ নাথাকে, হয় নাই বাৰু কওকচোন আপোনালোকে? তেন্তে ঠিক আছে, আপোনালোকে মনৰ ভাৱ মোক প্লিজ কমেণ্টত জনাবচোন দেই। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।